everyone, স্বাগতম জনাইছোঁ বিবিধা ব্লগছলৈ। আজি লৈ আহিছোঁ অন্য এটা ভিডিঅ'। বলক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই ওলাই আছোঁ এঠাইলৈ যাবলৈ। কলৈ গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ। প্লিজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। আমি আহিছোঁ আজি নপুখুৰী পাৰ্কলৈ। ইয়াত প্ৰৱেশ কৰিবলৈ প্ৰথমে টিকট কাটিব লাগিব। এই পাৰ্কখন নপুখুৰী বুলি কিয় কোৱা হয় জানেনে? আচলতে ইয়াত ওচৰে পাজৰে 9টা পুখুৰী থকাৰ বাবেহে নপুখুৰী বুলিও জনা যায় আৰু মৰুত নন্দন কানন বুলিও জনা যায়। এই পুখুৰীটো মটক ৰজা সৰ্বানন্দ সিংহৰ ৰাজত্বকালতে খন্দা হৈছিল। বাৰু যি কি নহওক, আপোনালোকে যদি তিনচুকীয়ালৈ আহে তেন্তে ইয়াত সোমাবলৈ নাপাহৰিব। ইয়াৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া। এয়া দেখিছেনে, পুখুৰীটো বহুতেই ডাঙৰ। ইয়াত বিভিন্ন ধৰণৰ মাছ কাছ পোৱা যায়। ইয়াত সৰু ল'ৰাবিলাকে খেলিব পৰা সুবিধাও আছে আৰু এয়া আগত এয়া খেলি আছে। বলক তেন্তে পলম নকৰি গৈ থাকোঁ আগলৈ। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে, আজি হৈছে ছট পূজা, গতিকে আপোনালোকক মই পাৰ্ক দেখুওৱাৰ লগতে ছট পূজাৰ পৰিৱেশো দেখুৱাব পাৰিম অকণমান। এইপিনে পূজা চলি আছে, মই আপোনালোকক দেখুৱাইছোঁ ওচৰৰ পৰা। যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া বহুত মানুহ, বহুতেই ভিৰ লাগি আছে। এয়া আমি পূজাৰ ভিৰৰ পৰা ওলাই আহিলোঁ। এয়া যিহেতু পুখুৰীটো স্কোৱাৰ টাইপৰ, ইয়াৰ চাৰিওকাষে ৰাস্তা এনেদৰে আছে। এয়া গুফা। এয়া বেটীয়ে সোমাবলৈ বিচাৰিছে কিন্তু ভয় খালে, গুচি গ'ল। এয়া মই গোটেই সম্পূৰ্ণ পাৰ্কখন পূৰা এক ৰাউণ্ড মাৰিলোঁ, আপোনালোককো দেখুৱালোঁ। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম। যিহেতু আন্ধাৰো হৈ আহিছে, বেটী অকণমান খেলি লৈছে, তাৰপাছত আমি ওলাই যাম। স্কুটিতে ওলাই যাব লাগিব, আমি স্কুটিতে আহিছিলোঁ। যাওঁতে আমি বাহিৰে দেৱী পুখুৰীত সোমাই যাম। তাতো আন্ধাৰ ভাগত পূজাৰ পৰিৱেশটো কেনেকুৱা তাকে অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া বহুত ধুনীয়াকৈ লাইটিং কৰিছে, ডেক'ৰেশ্যন বহুত ধুনীয়াকৈ কৰিছে।
হাই ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পালে কমেণ্টত জনাব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেখেতসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আকৌ লগ পাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই, বাই বাই।